ৰাতিপুৱাৰ আহাৰকণ বুলি ক'লে হেভি হেলদি আৰু ইজি হোৱাটো খুবেই প্ৰয়োজনীয় প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি জয়শ্ৰী মিনি কিচেনে আজি লৈ আহিছে এবিধ ব্ৰেকফাষ্টত খাব পৰা খাদ্য গেছ কৰক কি হ'ব পাৰে পোলাও নহয় ইভেন ফ্ৰাইড ৰাইচো নহয় বাট নামটো নিজে দি ল'ব আৰু সামগ্ৰী বিশেষ একো লগা নাই এইকেইবিধে লৈছোঁ মই সামগ্ৰী এয়া লৈছোঁ দুটা স্লাইচভাৱে কাটি লোৱা পিঁয়াজ কেইডালমান বিন এনেদৰে কাটি লৈছোঁ গাজৰ এটা কুটি লৈছোঁ 2 চামুচ বাটাৰ এচামুচ গোটা জিৰা এচামুচ চেনি অপশ্যনেল হয় অকণমান মান ধনিয়া পাত কেইটামান লং ইলাইচি দালচেনি অকণমান জিঞ্জাৰ মানে আদা আৰু আগদিনাখনৰ এয়া বুট মাহ আছিলে কেইটামান বুট আৰু নিমখ আন্দাজ মতে আৰু চাউল লৈছোঁ মই আধা বাটি এই বাটিটোৰে প্ৰয়োজন মতে ল'ব আপোনালোকে চাউল ধুই মেলি চাফা কৰি লৈছোঁ একদম এতিয়া বনোৱাৰ প্ৰচেছলৈ আহিছোঁ ইমান এটা টান নহয় খুব সহজেই হয় বনাবলৈ গেছত কুকাৰ এটা গৰম হ'বলৈ দি তাত দিছোঁ মই 2 চামুচ বাটাৰ এই বাটাৰখিনি সম্পূৰ্ণৰূপে গলি যোৱাৰ পাছত এচামুচ গোটা জিৰা এড কৰিছোঁ মই ইয়াত আৰু এইখিনি ভালদৰে ফুটি ফুটি ভাজি যোৱাৰ পাছত মানে ভাজ খাই যোৱাৰ পাছত এইকেইটা বস্তু এড কৰিছোঁ লং ইলাইচি আৰু দালচেনি এতিয়া টাইম আহি গ'ল যে মই এচামুচ চেনি এড কৰিব লাগে ইয়াত অপশ্যনেল হয় ইউজ কৰিব পাৰে নকৰিব পাৰে আৰু এইখিনি সম্পূৰ্ণৰূপে গলি যোৱাৰ পাছতহে মই ইয়াত পিঁয়াজখিনি ভাজিম এতিয়া দিছোঁ এই কুটি ৰখা পিঁয়াজখিনি মানে স্লাইচভাৱে কাটি ৰখা পিঁয়াজখিনি আৰু এইখিনিও ভালদৰে লৰাই মেলি অকণমান গল্ডেন ব্ৰাউন হ'ব লাগিব বাৰু কাৰণ তেতিয়াহে সোৱাদকণ হ'ব নহয় জানো এয়া দিছোঁ জিঞ্জাৰ অকণমান মানে আদা আৰু এইখিনি দেখিছেই প্ৰায় গল্ডেন কালাৰ হ'বলৈ ষ্টাৰ্ট হৈছে গল্ডেন কালাৰ আৰু এতিয়া সময় আহি গৈছে যে ভেজিটেবলখিনি এড কৰিব লাগে গাজৰ এয়া বিন আৰু এয়া প্ৰসাদৰ বুট মাহকেইটা এই গোটেইকেইটা মই এড কৰিছোঁ ইয়াত বাটাৰখিনিত আপোনালোকে ভেজিটেবলবোৰ নিজৰ পচন্দ মতেই ল'ব পাৰে যেনেকুৱা ধৰণৰ ভেজিটেবল আপোনাৰ ঘৰত এভেইলেবল থাকে এনেকুৱা ধৰণৰ ইউজ কৰিব পাৰে আৰু এইখিনিও অকণমান ভাজি যোৱাৰ পাছত মানে ভাজ খোৱাৰ পাছত চাউলখিনি এড কৰিলোঁ মই ইয়াত আৰু এই ৰেচিপিকণ বনাবলৈ খুব ইজি হয় কেতিয়াবা যিহেতু ৰাতিপুৱা ওলাই যোৱাৰ টাইমত লৰালৰি হয় কামৰ কাৰণতেই হওক বা বেলেগ কাৰণতেই হওক তেতিয়া এনেদৰে বনাই খাব পাৰে আপোনালোকে এই বাতিটোৰে মই যিটো বাতিৰে চাউল জুখিছিলোঁ সেই বাতিৰে মই এবাটি পানী আৰু 4/4 এভাগ একদম পাৰফেক্ট জোখ হয় যিসকলে চাউলত পানীৰ পৰিমাণটো গম নাপায় কিমান দিব লাগে কি কৰিব লাগে সেইসকলৰ কাৰণে খুব সুবিধাজনক হ'ব বুলি ভাবোঁ মই এয়া নিমখ দিছোঁ আন্দাজ মতে একদম শেষত পানী দিয়াৰ পাছত মানে আৰু এইদৰে ভালদৰে লৰাই মেলি এনেদৰে মই পানী অকণ টেষ্ট কৰিছোঁ এইটো বাৰু মোৰ স্বভাৱেই তেতিয়াহে গম পোৱা যায় নহয় জানো নিমখৰ পৰিমাণ বা মছলাৰ কম বেছি পৰিমাণটো তেতিয়াহে গম পোৱা যায় এনেদৰে কভাৰটো লগাই মেলি মই মিডিয়াম ফ্লেমত এইখিনি হ'বলৈ দিছোঁ গেছতে আৰু 2টা হুইচেল মাৰাৰ পাছত মই এইখিনি অফ কৰি থ'ম আৰু এটা 2টা হুইচেল মাৰিলে হৈও গ'ল এতিয়া কুকাৰৰ সম্পূৰ্ণৰূপে ভাপ যোৱাৰ পাছত তাত দিছোঁ কেঁচা ধনিয়াৰ পাত এতিয়া টাইম আহি গৈছে যে তাক গৰমে গৰমে পৰিৱেশন কৰিব লাগে এটা বাটিত মই এইদৰে ভালদৰে উলিয়াই লৈছোঁ গোটেইখিনি বস্তু এতিয়া মই খাবলৈ ষ্টাৰ্ট কৰিম আৰু মানে চিধা কথা ক'বলৈ হ'লে মোৰ খোৱাৰ যুদ্ধখন ষ্টাৰ্ট হৈ যাব এতিয়া যিহেতু মই বনায়ো ভাল পাওঁ ইভেন খায়ো ভাল পাওঁ সেইকাৰণে মই চেষ্টা কৰিম যিমান পাৰোঁ মই সাধাৰণ ৰেচিপি কিছুমান লৈ আহিম যিবোৰ কম সময়তে হৈ যায় আৰু কম বস্তুৰে হৈ যায় আৰু তেতিয়ালৈকে আপোনালোকে মোৰ লগত কানেক্ট হৈ থাকিব জয়শ্ৰী মিনি কিচেনৰ লগত মানে তো নেক্সট সপ্তাহত আকৌ আহিম নতুন ভিডিঅ' এটাৰ সৈতে তেতিয়ালৈকে ৱেইট কৰিব অকণমান